ইফালে দেখিছোঁ আমাৰ মামাৰ বাগানত মানে ঢেৰ চব্জি লাগি আছে চুকুৰি নিউ লাগি থাকে কেতিয়াবা কিন্তু কি কৰিম আৰু ভাবিছে নেকি নিম বুলি হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল वर आप सबको स्वागत है সৰি মানে হিন্দী ওলাই গ'ল অসমীয়াত কিন্তু কৈ পালোঁ হিন্দী মানে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছে এটা নতুন ভিডিঅ' আমাৰ মালিকনে ভাত চাত নোখোৱাকৈ কি খৰি বুটলি আছে জানো সিফালে আহিলোঁ অকণমান পথাৰ ছাইডত যিহেতু কিমান ঘৰতে দেখুৱাই থাকিম নহয় জানো এইফালে দেখিছোঁ আমাৰ মামাৰ বাগানত মানে ঢেৰ চব্জি লাগি আছে চুকুৰি নিউ লাগি থাকে কেতিয়াবা কিন্তু কি কৰিম আৰু ভাবিছে নেকি নিম বুলি নাই বেছি চব্জিও নাই শেষ হৈ গ'ল ইমান ধুনীয়া ধুনীয়া ভিজা শাক ভিজা ভিজা শাক 20 টকা দিলেও নাখায় কি কৰিব এনেকা হ'লে খেতি জিকা আৰু ভিজা একেই কথা নহয় জানো বতৰ যিহে মানে খৰাং দিছে এই বছৰ খৰাং হোৱাৰ কাৰণে কি হৈছে ইয়াত চাওক পানী সিঁচি কঠীয়া পাৰিবলগীয়া হৈছে মানে অভাৰ হৈ গ'ল বৰ্তমান টাইমটো কঠীয়া সিঁচা বা কঠীয়া পৰা টাইমটো একদম অভাৰ হৈ গ'ল আজি প্ৰায় জেঠ মাহৰ 20-21 দিনমান হ'ল নেকি এনেকুৱা সময়ত মানে কঠীয়া পৰা ৰেডি হ'বই লাগিছিলে এতিয়া লেট হৈ যাব বৰষুণ যিহেতু দিয়া নাই কঠীয়াটো পাৰি ল'ব লাগিব নহয় জানো তো সেইকাৰণে এনেকৈ পাৰি লৈছে পিছত যেতিয়া বৰষুণ দিব তেতিয়া আকৌ লেট হৈ যাব ৰুব সময়ত যদি বৰষুণ দিয়ে তেতিয়া আৰু ক'ত কঠীয়া পাৰিব তো সেইকাৰণে মানে কঠীয়া পাৰি আছে ইফালে পানী সিঁচি আৰু আজি হৈছে মানে দুটা বিশেষ দিন এটা হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি আৰু আনটো হৈছে বিশ্ব পৰিৱেশ দিৱস অৰ্থাৎ আজি মানে গছপুলি ৰোপণ কৰে মানুহবিলাকে আজিৰ দিনটোত সকলোৱে একচুৱেলি অকল আজি বুলি ৰুব লাগে বুলি কথা নহয় জানো পাৰিলে ডেইলি ৰুব লাগে আৰু আজি আমাৰ আমাৰ অচিন্তই গছপুলি এডাল লৈছে তামোল গছ এডাল লৈছে স্কুলত নিবৰ কাৰণে নেকি মানে কি হয় গছপুলি ৰুব লাগে নহয় জানো কিন্তু গছপুলিডাল নি ৰুই থৈ যত্ন নকৰি এনে ৰুই থ'লে সেইটো কাম নাই তাতকৈ গছপুলিডাল যিটো ঠাইত আছিলে সেইটো ঠাইত থকাটোৱে বেছি ভাল মোৰ বোধেৰে মানে যদি যত্ন কৰিব নোৱাৰে তেনেহ'লে তাতে থাকিব দিব লাগে আৰু যত্ন কৰিব যদি পাৰে তেনেহ'লে তাৰ পৰা উঠাই নি বেলেগত ৰুব লাগে আৰু যদি নোৱাৰে আৰু তেনেকৈ থাকিব দিব লাগে নহ'লে গছপুলিডাল বাঢ়ি যোৱাতকৈ মৰিহে থাকে গতিকে মোৰ ফালৰ পৰা আৰু কৈছোঁ আপোনালোকে নাজানো কেনেকুৱা পাইছে মই ভাবোঁ আৰু তেনেকৈ আপোনালোকৰ ফালে বাৰু এনেকৈ খৰাং হৈছেনে জনাবচোন কমেণ্ট কৰি মানে মই এটা ডাংগুটি খাই আছোঁ এতিয়া তামাম ভোক লাগি আছে এতিয়া আহিছোঁ ইফালে দেখিছে নহয় বাগান মানে শেষ হৈ গ'ল আৰু বেছি বস্তু নাই ইফালে কোমোৰা লাগি আছে কোমোৰা ঐ মাটিমাহতে কলৰ খাৰ পাতিহাঁহতে কোমোৰা You say that I'm psychotic, but then you like it. চাওক এইফালে ল'ৰাই কি কয় গছপুলি বিচাৰি আছে গছপুলি হেনো স্কুলত নিব বোলে ৰুবলৈ এইকেইদিন মানে ভিডিঅ' চিডিঅ' বনাব পৰা নাছিলোঁ মানে গাঁৱতে এটাৰ আমাৰ ৰাইজৰ ঘৰ এটাৰ কাম কৰি আছিলোঁ পকা কাম কৰি আছিলোঁ তাৰ কাৰণে ভিডিঅ' চিডিঅ' বনাব পৰা নাই পূৰা ৰাতি প্ৰায় 7টা-8টা তেনেকুৱা বাজে ৰাতি আহি পাওঁতে তেনেকুৱা ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ আৰু সেই আজি তেনেকৈ চাই থাকিব এতিয়া অকণমান খাই বৈ যাব লাগে নামঘৰত বহুত দিন হ'ল নামঘৰত নোযোৱা মানে আজি মাধৱ জয়ন্তী হিচাপে যাওঁ আৰু অকণমান নামঘৰত নন ষ্টপ এইকেইদিন এই ঘৰটোৱে বনাই আছিলোঁ দেখিছে নহয় এই ঘৰটোৰ ভিতৰতে এতিয়া মোৰ বস্তু কিছুমান আছে নিব আহিছোঁ ইয়াত আৰু এইবিলাক ফৰ্মাৰ কাৰ্ড দেখিছে নহয় মানে ল'বলৈ আহিছোঁ অকণমান ৰৈ আছোঁ চাবিটো মানে নাই তাত মানে দাদা এজনৰ ঘৰত আছে আনিব কৈছোঁ ফোন কৰি এতিয়া A few moments later. আপোনালোকৰ ফালে আম পকিলে নে চাওকচোন এই গছডালত ইমান সোনকালে আম পকিছে চাওক না পকা আম মানে আমাৰ ঘৰৰ ওচৰতে আৰু মই বস্তুখিনি আনি মানে অকণমান পানী ফিল্টাৰ দি ইয়াত আহিছিলোঁ তাকে দেখিলোঁ সেই দেখুৱালোঁ আপোনালোকক জুম কৰি এই প্ৰভু কি গৰম বা কি ৰ'দ দিছে ইমান এনেকৈ চাওকচোন A few moments later.
আহিলোঁ নামঘৰৰ পৰা বহুত গৰম লাগিছে হাল্লা নকৰ বহুত গৰম লাগিছে তাৰপিছত এতিয়া যাব লাগে আকৌ কিবাত চেণ্টাৰত অলপ পইচা উলিয়াব লাগে মানে ৰাতিপুৱা কাঠ অকণমান আনিলোঁ ঘৰটোৰ কাৰণে আমাৰ ঘৰটোৰ কাৰণে তো তাৰে পইচা দিব লাগিব আৰু লাগে 6 কেবিমান আছে হৈছেহে আৰু কোনো 20 কেবিমান কাঠে লাগে এতিয়াও তো মালিকনীটাৰ মানে ATM কাৰ্ডখন খুজি আছোঁ পইচা উলিয়াবলৈ অ' মাই গড পইচা পালোঁ চাওক না ৱাও এনেকৈ দেখুৱাব নোৱাৰি ইয়াত ৱাও টকা চাওক না ৱাও ওলাই আছে দেখিছে নহয় ৱাও টকা ফাইনেলি পাই গ'লোঁ টকা ঘৰ বনাব লাগে টকা দেখিছে নাই ঘৰটো ভঙা চিঙা হৈ আছে নহ'লে বৰষুণ পাই নিজৰ ঝৰ হ'ব মানে ऐसे कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी সেইকাৰণে এইবিলাক আনা হৈছে আৰু থৈ দিয়া আমাৰ মালিকনীক থৈ দিব দিলোঁ চুৰ কৰিব নাহিব আকৌ দেই